হসপিটাল ইয়াত থাকিব লাগে সিভিল হসপিটাল লাগিবই লাগিব লাগিলে জেল খাটিম মানুহ আৰু বুঢ়া মানুহবিলাক ইমান কষ্ট আমি এই সিভিল হসপিটাল কেনেকৈ পঠাই দিলে আৰু কেনেকৈ লৈ গল ইএনটি ডক্টৰ থাকিলে আমাৰ কিমান সুবিধা হল আৰু মিছিং বিলাক পুৱাতে লৈ যায় কিয় লৈ যায় এই মিনিষ্টাৰ বিলাক চোৰ নেকি ডাঙৰ মানুহ হয় দেই ডাঙৰ কথা বেৰেণ্টত খাটাই নেকি আমাৰ গৰীব মানুহ হক নাচেনে ডাঙৰ হলে খালি ডাঙৰ বুদ্ধি হয় না গৰীব মানুহ মৰি যায় গৰীব মানুহ তো কেতিয়াও চিনি নাপায় এমএলএ হক ডিসি হক কি হয় সেইটো গৰীব মানুহক চিনি নাপায় খালি ধনী বিলাকক চিনি পায় তাই সুবিধা পায় বহুত আমাৰ মানুহ বিলাক তো সুবিধা নাপায় ভোট আহিলে ইয়াক লাগে সুবিধাৰ কাৰণে তো কায় না বিচাৰা কিয় না বিচাৰা আমি এইটো অনুৰোধ কৰো আমাৰ সিভিল হসপিটাল আজি নহয় আজি কেতিয়া এক মান নগলে জীৱন দিম কিন্তু হসপিটাল ইয়াত থাকিব লাগে আমি এইটো বিচাৰো আমাৰ মানুহবিলাক যদি সুবিধা নাপায় আজি ভোট পালে মিনিষ্টাৰ ডিসি এসপি সকলে কি কৰে ডাঙৰ মানুহক চিনি পায় দুখীয়া মানুহক তো কেতিয়াও চিনি নাপায় দুখীয়া মানুহৰ ঘৰত কি হৈ আছে কি হৈ নহয় কেনেকৈ ট্ৰিটমেন্ট কৰে কালেকশন কৰি ট্ৰিটমেন্ট কৰি আছে মানুহবিলাক আছে না নাই এইবিলাক মানে এমএলএ ডিএসপি আৰু হেমন্ত কোন মানুহ বড় লেভেলৰ মানুহ চিনি নাপায় নেকি কেতিয়া তো নশুনাই শুনে নেকি কত কি কৈ আছে আজি ইমান সময় ইয়াৰ পৰা আমাক সিভিল হসপিটাল লাগিবই লাগিব লাগিলে জেল খাটিম লাগিলে কত যাব লাগে যাম তথাপি আমাক সিভিল হসপিটাল ইয়াত থাকিবই লাগিব নহলে আমি কি কৰিম ডিসি অফিসত যাই বহি থাকিম ৰাতি দিনা বহি থাকিম আমাক হসপিটাল খালি ইয়াত লাগিবই লাগিব কিয় লাগিব আজিকালি দেশ কিয় ৰাজনীতি কিয় ৰাজনীতি কৰিব লাগে ৰাজনীতি কৰক কি কৰক যি কৰে কৰক আমাক হসপিটাল লাগে